নমস্কাৰ। আজি আমি ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে অলপ আলোচনা কৰিম। আমি ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কি জানো? যে তেওঁ মাখন চুৰ কৰি খাইছিলে, লগৰবিলাকৰ লগত মিলি দুষ্টামি কৰিছিলে, গৰু চৰাইছিলে আৰু ৰাসলীলা কৰিছিলে, সেইখিনিয়ে নহয় জানো? আমি এইখিনি কথা জানি এইখিনি কথা পাহৰি যাওঁ যে তেওঁৰ জীৱনটো কিমান সংঘৰ্ষপূৰ্ণ আছিল আৰু তেওঁৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ। আৰু আমি সকলোৱে জানো যে তেওঁ কাৰাগাৰত জন্ম হৈছিলে আৰু কাৰাগাৰৰ পৰা তেওঁ দেউতাকে লুকুৱাই আনি গকুল বৃন্দাবনত থৈছিলে। আৰু গকুল বৃন্দাবনত যেতিয়া আছিলে তেওঁ পুতনা, অঘাসুৰ, বঘাসুৰ, ধেনুকাসুৰ আদিৰ দৰে ডাঙৰ ডাঙৰ অসুৰক বধ কৰিব লগা হৈছিলে। আৰু তাৰ পাছত তেওঁ যেতিয়া গকুল বৃন্দাবনৰ পৰা মথুৰালৈ উভতি আহিছিলে, তেতিয়া তেওঁ কংস মামাৰ দৰে মামাক বধ কৰি লৈ তেওঁ অধৰ্মৰ ওপৰত ধৰ্ম স্থাপন কৰিছিলে। তাৰপাছত তেওঁ বিদ্যা গ্ৰহণ কৰিবলৈ কাশীলৈ গৈছিলে আৰু বিদ্যা গ্ৰহণ কৰি খুব সোনকালে তেওঁ বিদ্যা গ্ৰহণ কৰি আকৌ উভতি যেতিয়া আহিছিলে, তেতিয়া তেওঁ জৰাসন্ধৰ দৰে ৰজাক কেইবাবাৰো পৰাস্ত কৰিব লগা হৈছিলে। তাৰপিছত আৰু তেনেদৰে বহু ৰজাক পৰাস্ত কৰি মান মৰ্দন কৰিলেও অধৰ্মৰ ওপৰত ধৰ্ম স্থাপন কৰিছিলে। তাৰপিছত তেওঁ মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ সাৰথি হৈ পেলাই কৌৰৱৰ দৰে মহা অধৰ্মীক বধ কৰি পেলাই অধৰ্মৰ ওপৰত ধৰ্ম স্থাপন কৰিছিলে। তেতিয়াই তেওঁ এখন মহান গ্ৰন্থ দি থৈ গৈছিলে, গীতা ভাগৱতৰ দৰে এখন গ্ৰন্থ, যিখন গ্ৰন্থ এতিয়াও পঢ়িলে আমি ডাঙৰ ডাঙৰ প্ৰব্লেমৰ চলিউশ্যন পাওঁ। তাৰপাছত তেওঁ সেই মহাভাৰতৰ যুদ্ধৰ পৰা আহি দ্বাৰিকা আহি পাইছিলে। তাৰপাছত তেওঁ আকৌ বান অসুৰৰ দৰে অসুৰৰ লগত যুদ্ধ কৰি তেওঁ মান মৰ্দন কৰিলেও অধৰ্মৰ ওপৰত ধৰ্ম স্থাপন কৰি লৈ আকৌ যেতিয়া দ্বাৰিকা আহি পাইছিলে, দ্বাৰিকা আহি পাই তেওঁ দেখিছিল যে যাদৱকুলৰ অহংকাৰ আৰু উৎপাত দিনক দিনে বাঢ়িবলৈ ধৰিছিলে। আৰু এইবোৰ দেখি তেওঁ ভাবিছিল যে যাদৱকুলক যদি এৰি থৈ যাবলৈ হয় এই পৃথিৱীত, তেতিয়াহ'লে তেওঁ এই পৃথিৱীত আকৌ অধৰ্ম বাঢ়ি যাব। তেওঁ এইবোৰ ভাবি নিজ হাতেৰে যাদৱকুলক নাশ কৰিছিল আৰু যাদৱকুলক নাশ কৰি পেলাই তেওঁ এজোপা গছত বহিছিল আৰু বহোঁতে তেওঁ ভৰিত জিলিকি থকা অংশটোত এজন জয়ান নামৰ ব্যাধে দেখি পেলাই কাঁড় চলাই দিছিলে। আৰু সেই কাঁড় চলা দেখি লৈ শ্ৰীকৃষ্ণই সেই লেচুটোতে তেওঁ এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিছিলে। আৰু ইহলীলা সম্বৰণ কৰা সময়তো তেওঁ হাঁহি মুখে মুৰুলি বজায়ে এই পৃথিৱীৰ পৰা বিদায় লৈছিল। আৰু তেওঁ জীৱনৰ বিষয়ে ইমান কম সময়ৰ ভিতৰতে কোৱাটো ইমান সহজ নহয়। তথাপিতো মই তেওঁৰ বিষয়ে অলপ হ'লেও ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।